বন্ধু বান্ধৱীসকল, আজি হাঁহ পোৱালি আনিছোঁ 50টা। আগতে এটা দুটা বঢ়াই দিয়ে, এইবাৰ কিন্তু এটাও বঢ়াই দিয়া নাই। কোৱাহে শুনিছোঁ, কিন্তু এইবাৰ প্ৰথম পুহিছোঁ। প্ৰথম ইনকাম কৰিবলৈ লৈছোঁ। এইবাৰ হাঁহ পোৱালি প্ৰথম ইনকাম কৰিবলৈ লৈছোঁ। হাঁহ পোৱালি এইবাৰ প্ৰথম পুহিছোঁ। ব্ৰইলাৰ পুহিছোঁ, আগত ছাগলী পুহিছোঁ, গৰু পুহিছোঁ, কিন্তু হাঁহ পোৱালি এই প্ৰথম। বহুতখিনি পানী কিন্তু বহুতখিনি খায়। আজি প্ৰথম যদিও পানী সিহঁতি বহুত খায়। দানাটো ইমান নাখায়, দানা অলপ দিলেই হয়। দানাটো অলপ সানি দিব লাগে। দানাটো অলপ পানী অলপ দি সানি দিছোঁ, কুহুমীয়া পানী অকণমান দিছোঁ, দি পেলাই সানি দিছোঁ। পানীত গুড় অকণ দি প্ৰথমবাৰ গুড় অকণমান দি সানি দিলোঁ, তাৰপিছত সুদা পৰিষ্কাৰ পানীহে দিছোঁ। পানীত তিতি একদম পূৰা অৱস্থা নাই। হাঁহ যে সঁচাকৈ ঢেৰ পানী খায়, বহুত পানী খায় হাঁহে। পানীটোৱে বহুত চেঞ্জ কৰিছোঁ, গোটেই ভিজাই দিলে। এইবিলাক প্ৰফিট কি হয় নাজানো, কৈ যাম আৰু যিমানখিনি যি লাভ পাওঁ সিমান কেনেকৈ হেৰি কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ, সকলো প্ৰত্যেকটো ভিডিঅ'ই দেখাই যাম। চাব আপোনালোকে। মোৰো প্ৰথম, আপোনালোকেও মোৰ লগতে চাই পুহিব পাৰিব। ধন্যবাদ।